হাই ফ্ৰেণ্ডছ, চাওক চবফালে পানী পানী পানী। আমাৰ ঘৰত পানী সোমাল, বহুত দুখ লাগিছে। কি ক'ব আৰু, মোৰ ঘৰতে নহয়, চবৰ ঘৰতে পানী সোমাইছে। চাৰিওফালে এনেকুৱা পানী বাঢ়ি আহিছে, মানে ক'ত যাম, ক'ত থাকিম, একো ভাবিবলৈ সময়ো পোৱা নাই। ঘৰৰ বস্তু বাহানি যিমান যি আছিলে সেইবিলাকতো বাদে দিছোঁ, খালি মানুহকেইটা জীয়াই থাকিব লাগে। সেইবাবে অলপমান কি কৰোঁ কি নকৰোঁ মাথা কাম নিদিয়া হৈছে আৰু। চাওকচোন চাওক, গাঁৱত সোমাব নোৱাৰা অৱস্থা, কোনোফালেদি গাঁওখনৰ ভিতৰত সোমাব নোৱাৰোঁ। পানীত আহিবলৈ হ'লেও মতা মানুহ আহিব পাৰি, মাইকী মানুহ আহিব কেনেকৈ, বা সৰু বাচ্ছা কেনেকৈ আনা নিয়া কৰিম, থ'ব যাওঁ, কিমান যে প্ৰব্লেম হৈছে। উপায় নাই আৰু কি কৰিব, পৰিস্থিতিৰ এয়াই লীলা। চাওক এইখন আমাৰ গাঁওখনৰ মেইন গেটটো, আমাৰ গাঁৱলৈ সোমোৱা গেটটো। তাৰ মেইন গেটত পানী আপোনাৰ সেয়া, মোক চাওক। মই গৈ আছিলোঁ গুৱাহাটীৰ পৰা ঘৰলৈ গৈছোঁ, আৰু থাকিবতো নোৱাৰে, বাহিৰত থাকিলে আৰু কেনেকৈ থাকিব, মনটো কিমান এটা বেয়া লাগে। ঘৰৰ মানুহখিনি কিমান দুখত আছে, মই এতিয়া সেই ভাবি, আৰু এতিয়া আহি দেখি পালোঁ সাগৰ সদৃশ অৱস্থা। এয়াই আমাৰ বানপানী। আৰু পানী ওলাই যোৱাৰ পিছত যেতিয়া পৰিস্থিতি হৈছে, কেনেকুৱা পৰিস্থিতি হৈছে, বানপানীয়ে পূৰা জুৰুলা কৰি পেলাইছে। পৰিৱেশটো বহুত ভাল লাগিছে, কিন্তু পৰিৱেশ বুলি ক'লে কি হ'ব, চব ধুই ছাৰখাৰ কৰি দিলে বানপানীয়ে। কি কম, উপায় নাই। চাওক পানী, এই ৰাস্তাত যেতিয়া এবুকু হৈছে পানী, ইয়াত কিমান হ'ব লাগিব। মানুহটো আহিলে সোঁতত পূৰা লৈ যাব মানুহ, চব ঠেলি মেলি লৈ যাব। এই চাওক ফুটা ভাগি পেলাইছে, এইবিলাক ফুটা ভিডিঅ'টো এডিট কৰা ইমান ভাল নহ'ব পাৰে, মই কেমেৰাটো ধৰোঁতে উল্টা হৈ গৈছে, আৰু বেছি দূৰ নাই, বেকা হৈ গ'ল, চৰি। চাওক ৰাস্তাতে এতিয়াও আছে মানুহ, ঘৰত সোমাব পৰা নাই। ৰাস্তাতে মানুহ চোলা পানী আছে বাহিৰত। এইখনত আছিলে মোৰ কামটো, খুলিছিলোঁ সৰুকৈ, দেখাইছোঁ। গাড়ীখন চাইড কৰি লওঁ। এই মাৰ্চিডিজ প্লিজ পাৰ্কিং। ৰাস্তাটো বনাইছেতো কিবাকৈ, অলপ আগুৱাই দিওঁ। পৰিৱেশটো চাওক না, সেইখনে ঘৰ আছিলে এটা, মোৰ চব ভাগি দিলে। এইটোৱে আছিল, এটা ঘৰ বনাইছিলোঁ, মানে পথাৰৰ কাম কৰি আহি বা থাকিবৰ কাৰণে অলপমান কৰিব বনাইছিলোঁ। আহি দুই এটা কেতিয়াবা দিনটো জিৰাওঁ, বা ভাল লাগে থাকি। ভাল লাগিলে কি হ'ব, চবখিনি শেষ কৰি দিলে আৰু। ক'ৰ বস্তু ক'ত পৰি আছে ঠিক নাই। চাওক কি অৱস্থা হৈছে, গোটেইখন চাওক, ঘৰ বেৰ চেৰ চব ভাগি উটুৱাই লৈ গুচি গৈছে। আৰু কিছুমান পাইছোঁ, এই সৰুকৈ এটা চাইডত যে দেখা পাইছে, সেইটো বনাই দিছোঁ। মানে নতুনকৈ এতিয়া কি ক'ম আৰু, এইটো আজি বনালোঁ, দেউতা আৰু মই আৰু মোৰ এই লগৰজন মনোজ, সি বহুতখিনি সহায় কৰিছে। চাওক লেম গৈ পৰি আছে বিচনাৰ ওপৰত, আৰু চাওক কলগছ মাৰি পেলাইছে, কেনেকুৱা পানী হ'ব লাগিব। কলগছৰ ওপৰত পানী উঠিছে, সেইটো কাৰণে ইমান কলগছো মাৰি দিছে। আৰু এইটো হ'ল পুখুৰীটো, বেছি ডাঙৰ নহয় বাৰু, আছিলে মাছ, এতিয়া গ'ল গোটেই সোপা গ'ল। এটা কিমান বুজালোঁ, কিমান ক'লোঁ যে থাকিবি, পানী আহিলেও ক'তো নাযাবি, মোৰ এইখিনিয়ে জেগা। সদায় তাহাঁতক বুজাওঁ, কিন্তু কি ক'ম, উপায় নাই, নুবুজে, বুজি নাপায়, কি হ'ব। চাওক দুখ লগা পৰিস্থিতি, হয়নে নহয় বাৰু। এতিয়া কেনেকৈ কৰোঁ এটা ঘৰ,
আৰু কিমান ধুনীয়া শাক পাচলি যিকোনো এইটো মানে নিজে কষ্ট কৰি পেলাই মা দেউতাই ইমান কষ্ট কৰি শাক পাচলি দিনটো লাগি থাকে কামত। এতিয়া আৰু নাই, চব লৈ গ'ল। জলকীয়া, বেঙেনা, লাও, জিকা যিমান যি আছিলে চব শেষ কৰি লৈ গ'ল। ইয়াতে এতিয়া আৰু এটাও নাই। ইমানকে বুজালো শুনালো, নাই থাকিবি বুলি নাথাকে। কি ক'ব আৰু, চব কাম বন শেষ কৰিলো বাৰু। এতিয়া আৰু ভাত খাব হৈ গ'ল। सागर का लहर। এতিয়া আমি ঘৰৰ কাম বন কৰি পুৰা সাগৰৰ ঢৌ আহি গৈছে। আমি ভৰি হাত ধুই আছো। ধুই লওঁ। পানীখিনি বহুত ঠাণ্ডা, কিন্তু এই পানী খাব নোৱাৰো আৰু ভুলক বেমাৰ হ'ব। আমাৰ থানখনৰ অৱস্থা চাওক। আৰু দিনটো কাম কৰিলো বহুত ভাগ